হেল্ল' হাই কি খবৰ আশা কৰোঁ সকলো ভালে আছে আজি মই আহিছোঁ এইফালে দেখিছে কিমান জংঘল আছে আৰু এইফালে বহুত ধুনীয়া ধুনীয়া প্লেচ আছে মই আপোনালোকক দেখাম ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ চাই থাকক এয়া চাৰিওফালে গোটেই হাবি আৰু দেখিছেনে বাৰু আপ ডাউন এইফালে বহুত ডাউন আৰু এইফালে বহুত আপ আৰু জংঘল চাৰিওফালে দেখিছে জংঘলৰ মাজে মাজে কিছুমান ঘৰ আছে আৰু মই এই গলিটোতে যাম আজি আৰু এইফালেও বহুত ধুনীয়া ধুনীয়া ভিউ আছে আৰু পৰিৱেশবিলাক বহুত ধুনীয়া অলপমান দেখাবলৈ চেষ্টা কৰিম এইবিলাক পাহাৰৰ মাজে মাজে সৰু সৰু ঘৰবিলাক দেখিছেনে ইয়াত ঘৰবিলাক মানে অ'ত এঘৰ দুঘৰহে আছে আৰু ইয়াৰ ঘৰবিলাক প্ৰায় মানে খেৰী ঘৰেই হয় আজিকালি আচলতে এনেকুৱা খেৰী ঘৰবিলাক নাইকিয়া হৈছে অৱশ্যে টাউন এৰিয়াবিলাকত ৰিজৰ্ট বা ৰেষ্টুৰেণ্টবিলাক আজিকালি এই পুৰণি ডিজাইনৰ মানে খেৰৰ আৰ্হিত বনোৱা দেখা যায় মানে মানুহক আকৰ্ষণ কৰিবৰ কাৰণে কিন্তু ইয়াত প্ৰকৃততে ঘৰবিলাকেই খেৰী হয় ডাঙৰ ডাঙৰ অট্টালিকাবিলাক আঁতৰৰ পৰা দেখিবলৈহে ভাল লাগে কিন্তু প্ৰকৃত সুখটো এনেকুৱা ঘৰবিলাকতহে পোৱা যায় সঁচাকৈ ইয়াৰ মানুহখিনি বহুত বেছি সহজ সৰল হয় তেওঁলোকৰ 90% মানুহে প্ৰায় মানে খেতি বাতি কৰিয়েই জীৱন নিৰ্বাহ কৰি আছে ইয়াতে চাকৰি কৰা মানুহ খুব কমেই আছে এইখন এখন LP স্কুল আৰু এইফালে দেখিছে পৰিৱেশটো এইবিলাক দেখিছে নাচপতি গছ আৰু ইয়াৰ ৰাস্তা পদূলিয়ে য'তে ত'তে কেৱল নাচপতি গছবিলাকে দেখা পোৱা যায় এইবিলাক নাচপতিবিলাক লাগিবলৈ আৰম্ভ কৰিছে আৰু এই নাচপতিবিলাক প্ৰায় মানে আপোনাৰ জুন জুলাই মানত খাব পৰা হয়গৈ আৰু এইবিলাক দেখিছেনে লাগিছে সৰু সৰুকৈ আৰু এইবিলাক ৰাস্তাই পদূলিয়ে গোটেইখন আপোনালোকে দেখিবলৈ পাইছে নাচপতি গছেই হয় এই পৰিৱেশটো বহুত ভাল লাগে এইটো দেখিছে মাজে মাজে সৰু সৰু খেৰৰ ঘৰবিলাক আছে আৰু এইবিলাক খেতিৰ কাৰণে চাফা কৰি থৈছে দেখিছে এইকেইজোপা নাচপতি গছ হয় ইয়াতে ৰাস্তা কাষে কাষে অকল নাচপতি গছেই আছে হাই চেচঙৰ ৰিজাক চেচং হা ফৰেনা এইবিলাক জুম খেতিৰ কাৰণে ঠাই মুকলি কৰি থৈছে আৰু এই ঘৰবিলাক চব নাই ইমান ধুনীয়া লাগে ভাল লাগে ঘৰবিলাক পাহাৰৰ মাজে মাজে এনেকৈ আছে ইয়াতে আধুনিকতাৰ সম্পূৰ্ণ বিপৰীত ছবি এখন দেখিবলৈ পোৱা যায় ইয়াত যান্ত্ৰিকতাৰ কোনো প্ৰভাৱ নাই আনকি ইয়াতে কাৰেণ্টো নাই আৰু আপোনালোকে ভাবি চাওকচোন কাৰেণ্ট নথকা ঠাই এখন কিমান পিছপৰা হ'ব লাগিব আৰু দিনত হ'লে ইয়াত কাৰো ঘৰতে মানুহ বিচাৰি নাপায় সকলোবিলাক ৰাতিপুৱাই খেতিলৈ বুলি যায় আৰু আন্ধাৰ হোৱাৰ পিছতহে ঘৰলৈ আহে তেওঁলোকে জুম খেতি কৰে আৰু জুম খেতিত কিমান কষ্ট হয় আপোনালোকে জানেই হাবি কাটিব লাগে হাবি কাটি সেইবিলাক চাফা কৰি এঠাইত দমাই জ্বলাব লাগে আকৌ মাটি খান্দিব লাগে আচলতে সকলোবিলাক কাম হাতেৰে কৰে কোনো যন্ত্ৰ পাতি ইউজ নকৰে সেইটো কাৰণে তেওঁলোকৰ বহুত কষ্ট হয় আৰু বহুত বেছি কাম কৰিব লাগে সেইটো কাৰণে 12 মাহে খেতিতে থাকে বুলি ক'লেও বেয়া নহয় আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাক ঘৰত এৰি থৈ যায় আৰু যাৰ ঘৰত ডাঙৰ ডাঙৰ ল'ৰা ছোৱালী আছে তেওঁলোকে কেঁচুৱাবিলাক ৰখে এনেকৈ আৰু চলি আছে সহজ সৰল জীৱন নিৰ্বাহ পদ্ধতি এটা কথা কিন্তু ক'ব লাগিব ইয়াৰ পৰিৱেশটো কিন্তু বহুত বেছি ধুনীয়া চাৰিওফালে কেৱল পাহাৰ আৰু পাহাৰ সৰু সৰু খেৰৰ জুপুৰি ঘৰ আৰু তাৰ মাজতে কি ধুনীয়া সৌন্দৰ্য কি ক'ম আৰু আবেলি সময়ত এনেকৈ ঘূৰি বহুত ভাল লাগে এনেকৈ মই আবেলি সময়ত টাইম পাছ কৰোঁ আৰু দুই এটা ভিডিঅ' বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ গতিকে ভিডিঅ'বিলাক আপোনালোকে চাব আজিলৈ আহিছোঁ বাই বাই